সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল আজি মই এটা আপোনালোকক বস্তু দেখাব খুজিছো চাব দেই এখন কি ৰুমাল আৰু এখন ৰুমাল দুখন ৰুমাল লৈ আছো মই এটা বস্তু বনোৱাই দেখাম চাব কেনেকুৱা লাগিলে মোক ক'ব আৰু এটা ৰেচিপি দিম আৰু ৰেচিপিটো চাব ৰেচিপিটো আজি মই বিশেষ অনা নাই এটা সাধাৰণ সিম্পল ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ তেনেহলে এই ৰুমাল দুখনৰ পৰা মই দুটা বস্তু বনাম এই ৰুমাল দুখনৰ পৰা তেনেহলে কি বস্তু বনাও আপোনালোকে চাওক আৰু মই বনাও আহক বন্ধুসকল এখন ধুনীয়া কটনৰ ৰুমাল আৰু এই ৰুমালখনৰ পৰা মই এটা বস্তু বনাম আপোনালোকে চাই থাকক কেনেকৈ বনাও কি বনাও সিম্পল সহজ বস্তু অতি সহজতে বনাব পাৰিব এতিয়া চাওঁচোন আহক বনাও কেনেকুৱা হয় প্ৰথমতে ৰুমালখন আমি কুনিয়া কৰি ল'ব লাগিব কুনিয়া কৰি লৈছো সমান জোখত এতিয়া মই এইখিনি পা মেৰিয়াই যাম এনেকে সৰুকে ইমানলৈকে মই ৰুমালখন কুনিয়া কৰি লৈছো আৰু এতিয়া মই কি কৰিম এনেকে ভালকে ভাঙি পেলাই এই ফলৰ পৰা ও সাইডৰ পৰা আকৌ মই ভাঙি আনিম এইদৰে ঘূৰণীয়াকে ভাঙি আনিব লাগিব বস্তুটো অলপ টাইটকে আনিব লাগিব তেতিয়াহে দেখিবলৈ ভাল হ'ব এইবিলাক আসলতে সৰু হৈ থাকোতে স্কুলত পঢ়ি থাকোতে বনাইছিলো বহুত দিন বনোৱা নাই ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও হেহে বনালো লৰাও খুলে সি শুই গল মই ভাবিলো লৰা খুলে কি কাম কৰিম এতিয়া আপোনালোকক এই কামটোকে দেখুৱাও এটো এতিয়া ভালকে এখিনিতে মেৰিয়াই দিব লাগিব টাইটকে আনিছো যেহেতু কুমা মাই গল এটো এতিয়া কি কৰিম জানে নে এই পাজে এটো লাই আসলে এটো এনেকে দিম ৰাহি গৈছেগে হাতখনৰ পৰা চাওকচোন বন্ধুসকল কি বনালো এপাহ গোলাপ ফুল হৈ গল ৰুমালৰ পৰা এপাহ সুন্দৰ গোলাপ ফুল বন্ধুসকল এবাৰ ৰুমালৰ পৰা কি বনাও চাও আহক
এইবাৰো এপাহ ফুল বনাই দিলোঁ। বন্ধুসকল, আলহী আহিলে পানী গিলাচ এইদৰে সজাই দিবচোন। বন্ধুসকল, আজি আপোনালোকৰ বাবে মই এটি অতি সহজ ৰেচিপি লৈ আহিছোঁ, কঁঠাল গুটিৰ পিটিকা। তেনেহ'লে বনাওঁ আহক কঁঠাল গুটিৰ পিটিকা। কঁঠাল গুটিৰ পিটিকাৰ বাবে মই লৈছোঁ কেইটামান কঁঠাল গুটি বইল কৰি লৈছোঁ। এইকেইটা এতিয়া মই মিক্সিত পিচি ল'ম। আৰু তাত দি লৈছোঁ এটুকুৰা আদা, কেইটামান নহৰু, সোৱাদ অনুসৰি নিমখ আৰু আধা চামুচ জলকীয়া গুড়ি। এইখিনি এতিয়া মই মিক্সিত ভালদৰে মাৰি ল'ম। মিক্সিত পিচি হোৱাৰ পিছত মিক্সিৰ বাতিটোৰ পৰা মই কঁঠাল গুটিখিনি উলিয়াই ল'লোঁ। এতিয়া তাত মই মিহিকৈ কটা এটা পিঁয়াজ দিম, অকণমান মিঠাতেল, আৰু দুটা মিহিকৈ কাটি লোৱা মেম জলকীয়া। মই এইখিনি একেলগে মিহলি কৰি পিটিকা কৰি দিম। এয়া আমাৰ কঁঠাল গুটিৰ পিটিকা হৈ গ'ল। বন্ধুসকল, আপোনালোকে এইদৰে বনাই খাব, খুব টেষ্টি লাগে। আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে জনাব, কিন্তু নজনোৱাকৈ নাথাকিব। কেইটামান ৰুমালৰ দুটা ক্ৰাফ্ট আইডিয়া দেখুৱালোঁ আপোনালোকক, কেনে পালে মোক জনাব। কাৰণ সেইটো মই LP স্কুলতে কৰা, নেদেখুৱালেও হ'লহেঁতেন, মন গ'ল দেখুৱালোঁ। গতিকে আৰু এটা বস্তু দেখুৱাব খুজিছোঁ, এইটো হৈছে সোৱাদ অনুসৰি নিমখ দিছোঁ নিশ্চয়, আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। এতিয়া এইখিনি মিক্সিত মাৰি ল'ম। লাকি বেম্বো বেডৰুমত থ'ব লাগে বোলে। এয়া চাওক, এইখিনি মিক্সিত পিচি ল'লোঁ। ঘৰলৈ যাওঁতে ঘৰৰ পৰা আনিলোঁ লাকি বেম্বো, আমাৰ মাৰ ঘৰত আছিলে, এজোপা লৈ আহিলোঁ। আৰু মই মাটি দি টাব লোৱা নাই, প্ৰথমতে পচাই লৈছোঁ। এইটো হৈছে কি বটল চিনি পাইছে নিশ্চয়, ঘিউঅনা বটল, অন্নপূৰ্ণা ঘিউঅনা বটল। আৰু এইটো খালী হৈ আছিলে, কঁঠাল গুটিখিনি পানী দিলোঁ আৰু পানী দি গছপাৰ হৈ থাকিবলৈ শিল আছিলে কাটি থৈছিলোঁ, সেইখিনি বন্ধুসকল দিলোঁ। কঁঠাল গুটি দাইলত দি খোৱাতকৈ এনেকৈ দাইলৰ পৰা টুকি আপোনালোকে পিটিকা কৰিব পাৰে। এনেকৈ পিটিকা বনাই খাবচোন, খুব টেষ্টি লাগে। ওলাই আহিছে ডাল। দুটা মেম জলকীয়া মই মিহিকৈ কাটি ৰাখিছিলোঁ, মিহিকৈ কাটি ৰখা মেম জলকীয়া দুটা দি দিছোঁ। এতিয়া এইখিনি মই হাতেৰে ভালকৈ পিটিকা বনাই দিম।